নমস্কাৰ দিয়ামৌ টেক্সটাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি আজি আনদিনাৰ দৰে আজিও কেইযোৰমান আপোনালোকলৈ বুলি কাপোৰ আগবঢ়াব ওলাইছোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু যদি আমাৰ কাপোৰবোৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আহকচোন আমি আমাৰ কালেকশ্যনৰ আজি প্ৰথম কাপোৰযোৰ চাওঁ। এইটো আহিব মেটেৰিয়েল ষ্টেপল কটন আহিব। কালাৰটো পিংক কালাৰ থাকিব, খুব ধুনীয়া কালাৰ হয়। ইয়াত আপোনাৰ গুণাৰেও কাম কৰি দিছে, গোটেই গাতে গুণাৰে কাম কৰি দিছে। এইখন আহিব যোৰাটোৰ চাদৰখন। ডিজাইনটো অলপ চিম্পুল থাকিব কিন্তু খুবেই ধুনীয়া হয়। এইখন আহিব চাদৰখন, লগৰ মেখেলাখন আমি দেখাই আছোঁ। কেঁচপাৰী আৰু সৰু সৰু বুটা থাকিব গোটেই গাতে আৰু ৰুলিচেৰে আপোনাৰ দিগ আৰু বানি তুলি সূতাৰে কাম কৰি দিছে, ঘৰকৈ কাম কৰি দিয়া আছে। কাপোৰযোৰ উজ্জ্বলতাটো খুবেই ধুনীয়া হয় আৰু এই কাপোৰযোৰ আজি আমাৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব মাত্ৰ 1200 টকাত, লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। এই কাপোৰযোৰ চাব পাৰে, এইটো মেটেৰিয়েলটো ষ্টেপল কটনত থাকিব। কালাৰটো গ্ৰে কালাৰ আহিব, বিৰাট ধুনীয়া হয়, খুব ধুনীয়া হয়। এইখন আহিব যোৰাটোৰ চাদৰখন, ইয়াৰ কালাৰ কম্বিনেশ্যনটো খুবেই ধুনীয়া হয়। বটল গ্ৰীণ আৰু ৰেড আৰু হোৱাইট সূতাৰে কাম কৰিছে। গুণা আছে মাজে মাজে। ডিজাইনকেইটা একেই থাকিব, মেটেৰিয়েলটো একেই থাকিব, কেৱল যোৰাখিনিৰ কালাৰটো বেলেগ আহিব। এইখন আহিব যোৰাটোৰ মেখেলাখন, এইখন আহিব মেখেলাখন, খুব ধুনীয়া হয়। ইয়াত চাদৰৰ বাবে 6টা ছাইড পাৰি পাব আৰু ব্লাউজ পিচ এটা পাব। আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1200 টকাত, লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। আমাৰ কাপোৰবোৰ ল'বৰ বাবে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব। তাতে যিযোৰ কাপোৰ আপোনালোকৰ ভাল লাগে, বাজেটত আহে, তেনেহ'লে সেইযোৰ কাপোৰৰ সৈতে স্ক্ৰীণশ্বট পঠাই দিব। নেক্সট এইযোৰ চাব পাৰে, এইযোৰ ৰেড কালাৰত আহিব, খুব ধুনীয়া হয়। ইয়াৰ ডিজাইনটো অলপ বেলেগ থাকিব, আঁচলটোতো অলপ বেলেগ থাকিব। আঁচল কণ্ট্ৰাষ্টৰ দৰে হয়, আঁচলত নীলা কালাৰ সূতাৰে কাম কৰি দিয়া হৈছে আৰু চিম্পুল হয়, ডিজাইনো চিম্পুল হ'ব। ষ্টেপল কটন আহিব। এইখন চাদৰ, লগৰ মেখেলাখন এইখন আহিব আৰু ইয়াৰে পানাখিনি খুব ধুনীয়া হয়। সকলো ধৰণৰ মানুহে ইয়াত ব্যৱহাৰ কৰিব পাৰিব, পানা ভাল হয়। এই কাপোৰযোৰো আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অফাৰ প্ৰাইজতে, 1200 টকাত ল'ব পাৰিব, লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। পাৰে এইযোৰ অৰেঞ্জ য়েল্লো কালাৰত আহিব, খুব ধুনীয়া হয়। ভিডিঅ'ত যেনেদৰে দেখিব পাইছে তেনেকুৱাই হয় কালাৰটো, খুব ধুনীয়া হয় কালাৰটো। আৰু এইখন আহিব চাদৰখন, ইয়াতো আঁচল কণ্ট্ৰাষ্টৰ দৰে থাকিব। গ্ৰীণ কালাৰত সূতাৰে কাম কৰিছে আঁচলত, আঁচু পাৰি দিয়াৰ দৰে আৰু মাজে মাজে এলাইন সৰু গোল বুটা দিয়া হৈছে। এইখন থাকিব চাদৰখন, মেখেলাখন আমি দেখাই আছোঁ। আৰু ইয়াতো ছাইড পাৰি পাব, চাদৰৰ বাবে 6টা, ব্লাউজ পিচটো পাব চিম্পুল। কালাৰটো খুব ধুনীয়া হয় এই কাপোৰযোৰৰ। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1200 টকাত, লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। এইযোৰ ব্লু কালাৰত থাকিব, মেটেৰিয়েল একেই থাকিব, ডিজাইন অলপ বেলেগ আহিব। ষ্টেপল কটন হয়। এইখন আহিব চাদৰখন, খুব ধুনীয়া হয় চাদৰখন, আহল বহল দীঘল থাকিব। ৰঙা আৰু গুণা সূতাৰে কাম কৰি দিছে, গুণা কালাৰৰ গুণাও দিছে, ৰঙা গুণা আৰু হোৱাইট সূতাৰে কাম কৰি দিছে। এইখন আহিব মেখেলাখন, খুব ধুনীয়া আহল বহল দীঘল হ'ব আৰু ইয়াত চাদৰৰ বাবে 6টা ছাইড পাৰি থাকিব চিম্পুল, আৰু ব্লাউজ পিচটো থাকিব, তাতে এটা পটি থাকিব ব্লাউজৰ বাবে। এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1200 টকাত আৰু ৰেডি টু ৱেৰ ফ্ৰী পাব। এইবাৰ আমি আপোনালোকলৈ বুলি AC কটনৰ কেইটামান নতুন যোৰা দেখাব ওলাইছোঁ। এইটো চাব পাৰে, এইটো গ্ৰে কালাৰত থাকিব, অলপ ডাৰ্ক গ্ৰে হয়, এইটো বিৰাট ধুনীয়া হয়। এইখন আহিব যোৰাটোৰ চাদৰখন। আঁচলৰ ডিজাইনটো চাব পাৰে, খুব ধুনীয়াকৈ কাম কৰিছে, ৰঙা আৰু য়েল্লোৰ গোল বুটা টাইপত কাম কৰিছে। গাত সৰু সৰুকৈ পাতলকৈ থাকিব, ডিজাইনটো বুটা থাকিব। এইখন আহিব মেখেলাখন আৰু চাদৰৰ ছাইড পটিকেইটা দেখিব পাইছে, খুব মিহিকৈ কাম কৰি দিছে, সৰু হয় ছাইড পটিকেইটা। এইখন মেখেলাখন খুব ধুনীয়া হয়, আহল বহল দীঘল হ'ব। আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1000 টকাত ল'ব পাৰিব আৰু লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। চাব পাৰে, এযোৰ চাব পাৰে, এইযোৰ বিৰাট ধুনীয়া হয়, AC কটন হয়।
কিন্তু ইয়াৰ ডিজাইনটো অলপ বেলেগ থাকিব, বিৰাট ধুনীয়া হয় কালাৰটো। এইখন চাদৰখন থাকিব, চাদৰখনৰ আঁচলটো এনেকৈ থাকিব, ছাইড পাৰি দৰে আঁচলটো কৰি দিয়া হৈছে আৰু ওপৰত এক লাইন ডাঙৰকৈ কলচী সূতাৰ কাম কৰিছে, গোটেই গাতে সৰু সৰু বগা সূতাৰে কাম কৰিছে, ইয়াত গুণা দিয়া হোৱা নাই। আৰু ছাইড পটিকেইটা সৰু সৰু, বিৰাট ধুনীয়া হয়, চিলাই ল'লে খুব ধুনীয়া লাগিব। এইখন থাকিব মেখেলাখন, ইয়াতো আহল বহল দীঘল পাব, ডিজাইনটো একেই পাব, মেটেৰিয়েল একেই পাব, এচি কটন। আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1400 টকাত, আৰু ৰেডি টু ৱেৰ ফ্ৰী পাব। বিহু বুলি আমাৰ ৰেডি টু ৱেৰ গোটেইখিনি কাপোৰতে ফ্ৰী কৰি দিয়া থাকিব। নেক্সট অন্য এযোৰ চাব পাৰে, এইযোৰ আহিব মচুৰ কালাৰত, এইযোৰ আহিব মচুৰ। ইয়াৰ ডিজাইনটো অলপ চিম্পুল আহিব। এইখন আহিব যোৰাটোৰ চাদৰখন, এইখন আহিব চাদৰখন, কিন্তু কালাৰটো খুব ধুনীয়া হয়, ডিজাইনটো স্পষ্টকৈ দেখা হৈছে, বিৰাট ধুনীয়া হয়। সেউজীয়া আৰু ক'লা বুটাৰে কাম কৰিছে, ছাইড পটিকেইটাও দেখিব পাইছে, গ্ৰীণ কালাৰ কৰি দিয়া হৈছে। আৰু এইখন থাকিব মেখেলাখন, মেখেলাখন খুব আহল বহল, প্ৰায় 41 ইঞ্চিমানকৈ বহল হ'ব, চাদৰ মেখেলা দুটা পান্না এনেকুৱা, গতিকে সকলো ধৰণৰ মহিলা পৰিধান কৰিব পাৰিব, ইয়াত প্ৰব্লেম নাহিব। আৰু ব্লাউজ পিচ থাকিব, ছাইড পাৰি থাকিব, চাদৰৰ বাবে 6টা, ব্লাউজ পিচটো চিম্পুল আহিব। এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1000 টকাত, আৰু লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। অন্য এযোৰ চাব পাৰে, এইযোৰ আহিব মচুৰত আহিব, অলপ ডাৰ্ক কালাৰ হ'ব, এইটো অলপ কাঢ়া হ'ব, কিন্তু কাপোৰযোৰ খুব ধুনীয়া হয়, ডিজাইনটো চিম্পুল থাকিব। এইখন আহিব চাদৰখন, ইয়াত নীলা সূতাৰে কাম কৰি দিছে, কিন্তু চিম্পুল হয় কাপোৰযোৰ, একেই থাকিব, এচি কটন হয়। চাদৰৰ বাবে 6টা ছাইড পটি, চাদৰৰ বাবে 6টা ছাইড পটি, ব্লাউজ পিচ থাকিব এটা, চিম্পুল হয় ব্লাউজ পিচটো। এইখন মেখেলাখন আহিব। এই কাপোৰযোৰ আজি আপোনালোকে ল'ব পাৰিব মাত্ৰ 1000 টকাত, আৰু লগত চিলনিটো ফ্ৰী থাকিব। য়েলো কালাৰত আহিব, এইটো লাইট য়েলো হ'ব, মেটেৰিয়েলটো একেই থাকিব, এচি কটন হয়। এইখন আহিব যোৰাটোৰ চাদৰখন, চিম্পুল হয়, এইখন চাদৰখন থাকিব, ইয়াত ৰেড সূতাৰে কাম কৰি দিছে, ছাইড পটিকেইটা খুব ধুনীয়া হয়, মিডিয়াম চাইজত কৰা আছে, গোল গোল বুটা টাইপত কৰা আছে ছাইড পটিকেইটা। এইখন আহিব যোৰাটোৰ চাদৰখন, মেখেলাখন আহিব এইখন। ইয়াৰ লগত আছে আপোনাৰ ব্লাউজ পিচটো মেখেলাখনৰ লগতে কৰি থোৱা থাকে, আৰু তাতে এটা ছাইড পটি পাব, চিম্পুল হয় ব্লাউজ পিচটো। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1000 টকাত, আৰু লগত চিলনিটো ফ্ৰী থাকিব। তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে, আমাৰ নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব। আৰু যিযোৰ কাপোৰ ভাল লাগে সেইযোৰ যদি বাজেটত আহে, আপোনালোকে আমাৰ লগত সোনকালে যোগাযোগ কৰি কাপোৰবোৰ ল'ব পাৰিব। এযোৰ কাপোৰে কেতিয়াবা 2-3 গৰাকী বাইদেৱে বিচাৰে, আমাৰ দিব নাপালে ভাল নালাগে, গতিকে যিয়ে পচন্দ হয়, বাজেটত আহে, তেওঁ অলপ জলদি কৰিলে আমাৰ সুবিধা হয়, আৰু দিব পাৰিলে আমাৰ নিজৰে ভাল লাগিব। জানক, আমি আৰু এযোৰ দেখাব ওলাইছোঁ, এইযোৰ মেটেৰিয়েলটো বেলেগ থাকিব। এইযোৰ মিক্স টচত আহিব, মিক্স টচত আমি মাত্ৰ 2টা বা 3টা যোৰাই দেখাম। এইটো মিক্স টচত আহিব, এইটো বিৰাট ধুনীয়া হয়, মুগা কালাৰ আহিব, ইয়াত একবানি মিক্স আৰু একবানি টচ দি দিয়া আছে, খুব ধুনীয়া হয়। এইযোৰ চাব পাৰে যোৰাটো, ইয়াত নীলা আৰু ৰঙা সূতাৰে কাম কৰি দিছে, আৰু গছ বুটা আছে এলাইন ডাঙৰ, মাজত সৰু সৰু গোল বুটাৰে কাম কৰি দিয়া হৈছে। এইখন থাকিব চাদৰখন, এইখন আহিব মেখেলাখন, খুব ধুনীয়া, আঁঠুৰ ওপৰলৈকে বুটা পাব, বিৰাট ধুনীয়া হয়, কাপোৰৰ কোৱালিটি আৰু ডিজাইনটো খুব ধুনীয়া পাব। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 3500 টকাত, লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। অন্য এযোৰ চাব পাৰে, এইযোৰ চাব পাৰে, এইযোৰ মিক্স টচৰ হয়, এইটো চিম্পুল আহিব। এইখন আহিব চাদৰখন, ইয়াত বুটা নাথাকে, এইটো আপোনাৰ নাচনীৰ যেনেকুৱা ৰিহা বা যোৰা তেনেকুৱা ডিজাইনত কৰি থোৱা আছে, বিৰাট ধুনীয়া হয়। এইখন আহিব চাদৰখন, লগৰ মেখেলাখন আহিব এইখন। এইখন আহিব মেখেলাখন, খুব ধুনীয়া হয়। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 3700 টকাত, লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। এইকেইটা আহিব চাদৰৰ ছাইড পটি আৰু ব্লাউজ পিচ।
হোৱাইট কালাৰত চাব পাৰে এইটো নুনি কটন হয়, খুব ধুনীয়া হয়। আমাৰ নতুন ষ্টক আহিছে। ইয়াত কপাৰ গুণাৰে কাম কৰা আছে। বিৰাটেই ধুনীয়া হয় কাপোৰ। নুনি কটনৰ মেটেৰিয়েলটো আপোনালোকক আমি ক'বই নালাগে, আপোনালোকে সকলোৱে জানেই যিহেতু আমাৰ পৰা লৈ থাকে। এইটো কপাৰ গুণাৰে কাম কৰা থাকিব, হোৱাইট কালাৰত আহিব। গোটেই গাতে সৰু সৰুকৈ বুটা থাকিব। এইখন থাকিব চাদৰখন, লগত মেখেলাখন এইখন আছে। এইখন মেখেলাখন আছে, বিৰাট ধুনীয়া হয় কাপোৰযোৰ, ভালদৰে চাব পাৰে। এইখন খুবেই ধুনীয়া হয়। ইয়াত ব্লাউজ পিচ চিম্পুল ছাইড পাৰি থাকিব, চাদৰৰ বাবে ছটা। আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500 টকাত, লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। নুনি কটনে হ'ব। এইটো লাইট পিংক কালাৰত আহিব। এইযোৰ লাইট পিংক কালাৰ আহিব। এইটো কপাৰ গুণাৰে কাম কৰা আছে। আমাৰ সকলো মহিলাই কপাৰ গুণত কাম কৰা কাপোৰ খুবেই বিচাৰে, গতিকে আমি তেওঁলোকৰ বিচৰা অনুসৰি কাপোৰবোৰ বনাব চেষ্টা কৰিছোঁ। এইযোৰ আহিব পিংক কালাৰত, ইয়াতো কপাৰ গুণাৰ কাম কৰা আছে। গোটেই গাতে মিডিয়াম চাইজৰ বুটাৰ কাম কৰা আছে। এইখন থাকিব চাদৰখন, আৰু লগৰ মেখেলাখন আহিব এইখন। ব্লাউজ পিচ থাকিব চিম্পুল, এটা পটি ব্লাউজ পিচৰ বাবে, চাদৰৰ বাবে ছটা। আৰু এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 2500 টকাত, আৰু লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। এইযোৰ কাপোৰৰ পৰা আৰু নেক্সট কাপোৰ দেখুৱাব নোৱাৰিম। এইযোৰ আমাৰ ভিডিঅ'ৰ আজি লাষ্ট কাপোৰ হয়। এইযোৰ নুনি কটনত আহিব। এইটো ৰেড কালাৰত আহিব, ৰেড পিংক, ৰাণী পিংক তেনেকুৱা টাইপত আহিব। বিৰাট ধুনীয়া হয়, কালাৰটো চাব পাৰে এবাৰ। আৰু এইটোতো কপাৰ গুণাৰে কাম কৰা পাব। ইয়াৰ ডিজাইনটো অলপ বেলেগ হয়। আঁচলৰ ডিজাইনটো কেচ পাৰিৰ দৰে কাম কৰিছে, খুব ধুনীয়া হয় আঁচলৰ ডিজাইনটো। মেখেলাখনত দেখুৱালে আঁচলৰ ডিজাইনটো চাব পাৰিব ভালদৰে। এইখন আহিব যোৱাটোৰ মেখেলাখন, খুব ধুনীয়া হয় এইখন। ইয়াতে আঁচলৰ ডিজাইনটো ভালদৰে চাব পাৰে, কেচ পাৰিৰ দৰে আছে, আৰু গাত গছ বুটাত কাম কৰা আছে, খুব ধুনীয়া হয়। ইয়াৰে মেটেৰিয়েলটো খুবেই ধুনীয়া হয়। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাত, আৰু লগত চিলনি ফ্ৰী থাকিব। আমি আজি আপোনালোকলৈ বুলি এইখিনি কাপোৰে আগবঢ়ালোঁ। 3টা মেটেৰিয়েলত কাপোৰ অলপ দেখুৱালোঁ, আৰু নেক্সট ভিডিঅ' বা আমাৰ নতুন কালেকশ্যনত আমি নেক্সট টাইম কিবা দেখুৱাব পাৰিম। আৰু যদি আপোনালোকে আমাৰ কাপোৰখিনি ভাল লাগিছে, ল'ব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব, তাতে স্ক্ৰীনশ্বটৰ সৈতে আমাৰ লগত যোগাযোগ কৰিব। আৰু আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আমাৰ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি আমাক সহায় জনাব বুলি আশা কৰিছোঁ। সকলোকে ধন্যবাদ।